সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আচলতে আজি এটা মই সুন্দৰ এটা পৰিৱেশত আছোঁ, য'ত থাকি কিনে মনটো বহুতেই ভাল লাগে আৰু কোন এই জায়গা আৰু ক'ত আহিছোঁ সবিশেষ আপোনালোকক মই জনাই থাকিম। আৰু বিশেষকৈ আজি এটা যেহেতু ভাল দিন বুলি ক'ব লাগিব, কাৰণ কিয় মই যেহেতু পৰিৱেশৰ মাজত আছোঁ, আপোনালোকে দেখিছেই যে মোৰ পিছত ইমান ধুনীয়া ধুনীয়া গছ গছনিৰে ভৰা এটা আচলতে প্ৰকৃতিৰ মনোৰম দৃশ্য, সঁচাকৈ আকৰ্ষণীয় আৰু শলাগ ল'বলগীয়া। আচলতে এই প্ৰকৃতিৰ মাজত থাকি নিজৰো মনটো ভাল লাগে, তাৰোপৰি যিবিলাকে এনেকুৱা ধৰণৰ দৃশ্য আচলতে চাই বা দেখে তেওঁলোকৰো মনটো সদায় ভালে থাকে বুলি মই ভাবোঁ। গতিকে আহকচোন এইবাৰ দ্বিতীয়তে আমি এটা পুনৰ অন্য এটা জেগালৈ লৈ যাম, কেনেকুৱা দেখা পাই চাই লওক। গতিকে ধন্যবাদ। আৰু মই অলপ আগতে ক'লোৱে যে গছ গছনিৰে ভৰা এখন সেউজ পৃথিৱী আচলতে মই য'ত আছোঁ। আৰু মোৰ পিছফালে আপোনালোকে দেখিছে, এয়া চাওক, দূৰ দূৰণি আচলতে এটিকলি দুটি পাত, য'ত সেউজীয়া পাতেৰে আবৃত হৈ আছে এখন চাহ বাগিচা। সঁচাকৈ ভাল লগা, সঁচাকৈ আকৰ্ষণীয়। আৰু ইয়াৰ পিছত ধুনীয়া ধুনীয়া জেগা বুলি আপোনালোকক মই দেখুৱাই আছোঁ। ক'ত আহিছোঁ, কিয় আহিছোঁ, সবিশেষ চাই থাকিবৰ বাবে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু গাইজ, বহু সময় এনেদৰে ঘূৰি ঘূৰি আমি এটা জেগাত আহিলোঁ। আচলতে ৰিজৰ্ট এটা আছোঁ, সঁচাকৈ বহুত ভাল লগা পৰিৱেশ। আৰু প্ৰথমৰ পৰা আপোনালোকক ভাল লগা পৰিৱেশৰে কথা কৈ আছোঁ, কাৰণ মই এতিয়া নেশ্যনেল পাৰ্কত আছোঁ, অৰ্থাৎ মানাস নেশ্যনেল পাৰ্কত আছোঁ। আৰু তাৰে কিছু এটা অংশত অৰ্থাৎ ৰিজৰ্টৰ এটাত সোমাইছোঁ আৰু বহুতখিনি এনজয় কৰিলোঁ। তাৰপিছত আমি আচলতে ইয়াতে আহোঁতে হঠাৎ এটা বস্তু দেখা পালোঁ, যিটো বস্তু আপোনালোকক মই চিনাকি কৰি দিব ওলাইছোঁ। আহক তেতিয়াহ'লে মই কি বস্তু দেখুৱাব ওলাইছোঁ, আহক। এয়া হৈছে মোৰ ওচৰত এটা প্ৰকাণ্ড গড়, সঁচাকৈ সুন্দৰ আৰু দূৰৰ পৰা আচৰিত যেন লাগে, কাৰণ যেতিয়া ওচৰত অহা যায় তেতিয়াহে আচলতে গম পোৱা যায় যে এইটো কোনো শিল্পকলাৰ আচলতে সৃষ্টি, আৰু সঁচাকৈ সুন্দৰকৈ বনাইছে। যদি এই গড়টো সঁচাকৈ ভাল হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আৰু গাইজ, ফাইনেলি কিবা এটা খাই ল'লোঁ। এতিয়া পূৰা পেট অভাৰ হৈ গ'ল। গতিকে তাৰপিছত অকণমান জিৰণিৰ বাবে ইয়াতে এটা জিৰণি চৰা অৰ্থাৎ বাট চৰা আছে, আৰু তাতে অকণমান সময় বহিছোঁ। বহিয়ে এনেকুৱা অনুভৱ হৈছে সঁচাকৈ, মানে যেন ইমান ভাল লগা এটা পৰিৱেশ, তাতে সেউজীয়া গছ গছনি, তাতে আমি যিটো ৰিজৰ্টত আছোঁ সঁচাকৈ ভাল লগা। আৰু আপোনালোকক দেখুৱাই আছোঁ চকী মেজবিলাক কেনেধৰণৰ ষ্টেণ্ডাৰ্ড বা কিহেৰে নিৰ্মিত, সকলোখিনি দেখুৱাই আছোঁ, চাই থাকিব। আৰু এয়া হৈছে বাঁহেৰে নিৰ্মিত বহাৰ কাৰণে যিখিনি আচলতে ব্যৱস্থা কৰিছে এওঁলোকে, এইখিনি বাঁহৰে বনাইছে সুন্দৰকৈ। আৰু এইবিলাক বেতৰ যি আচলতে ডিজাইন বুলি ক'ব পাৰি, ডিজাইন বনাইছে, সঁচাকৈ ভাল লগা। আৰু কেতিয়াবা যদি মানাসৰ ফালে আহে, এবাৰ চাপি যাব, সোমাই যাব, ভাল লাগে।